বন্ধুসকল নিপা ভাইৰাছৰ আতংক দিনক দিনে বাঢ়ি যাবলৈ ধৰিছে দক্ষিণ ভাৰতৰ কেৰালা তামিলনাডু আদি ঠাইত এই নিপা ভাইৰাছৰ ফলত বিভিন্ন লোকৰ মৃত্যু পৰ্যন্ত হৈছে গতিকে আমি জনাটো উচিত এই নিপা অথবা এনআইভি যেটো ভাইৰাছ হয় এই ভাইৰাছটো কি আমাৰ দেহলৈ এই ভাইৰাছটো কেনেকৈ আহিব পাৰে আৰু যদি কিবা কাৰণত এই ভাইৰাছটো আমাৰ দেহলৈ আহে তেনেহলে ইয়াৰ প্ৰতিকাৰক হিচাপে কিবা আছে নে নাই এই সকলোবোৰ জানিম এই ভিডিওটোত আহকচোন তেন্তে আৰম্ভ কৰো আজি মই আপোনালোকক কোনো ধৰণৰ সাবস্ক্ৰাইব অথবা লাইক কৰিবৰ কাৰণে নকও কিন্তু আপোনালোকৰ এটা সোশিয়েল ৰেসপন্সিবিলিটি হিচাপে এই ভিডিওটো যিমান পাৰে সকলোলৈ শেয়াৰ কৰক যাতে সকলোৱে এই ভাইৰাছটোৰ বিষয়ে অৱগত হয় ভাৰতত এই নিপা অথবা সায়েন্সৰ ভাষাত এনআইভি ভাইৰাছৰ আৰম্ভণি পশ্চিম বংগৰ শিলিগুৰি 2001 চনত পোনপ্ৰথমে হৈছিল ইয়াৰ পাছত পুনৰ দেখিবলৈ পোৱা গৈছিল একেই শিলিগুৰিতে 2007 চনত কিন্তু বৰ্তমান এই ভাইৰাছে দক্ষিণ ভাৰতৰ কেৰালাত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে আৰু যাৰ ফলত চৰকাৰে হাই এলাৰ্ট জাৰি কৰিছে নিপা ভাইৰাছ হৈছে জুনোসিছ অৰ্থাৎ এই ভাইৰাছটো জন্তুৰ পৰা মানুহৰ দেহলৈ আহিব পাৰে এই ভাইৰাছটোৱে কোনো ধৰণৰ লক্ষণ নেদেখুৱাকৈ মানুহৰ জীৱন ল'ব পাৰে এই ভাইৰাছটো এটা জন্তুৰ পৰা যিকোনো এটা ফললৈ আৰু সেই ফলটোৰ পৰা মানুহৰ লগতে যিকোনো জীৱ-জন্তুৰ দেহলৈ আহিব পাৰে আৰু এই ভাইৰাছটো এজন ৰোগীৰ পৰা আন এজন মানুহলৈ বগাই যোৱাৰ সম্ভাৱনা থাকে এটা জানোৱা হওক নিপা ভাইৰাছৰ লক্ষণ আৰু ইয়াৰ পাছত আমি জানিম ইয়াৰ প্ৰতিকাৰক অৰ্থাৎ চিকিৎসাৰ বিষয়ে নিপা ভাইৰাছৰ লক্ষণ কেইটা হ'ল জ্বৰ মানসিক কষ্ট বমি আৰু এই লক্ষণ কেইটা হোৱাৰ পাছত মানুহজন কমা পৰ্যন্ত যাব পাৰে এটা জানোৱা হওক এই ভাইৰাছৰ চিকিৎসাৰ বিষয়ে বৰ্তমানলৈ এই ভাইৰেল ইনফেকচনৰ কোনো ধৰণৰ ঔষধ আৱিষ্কাৰ হোৱা নাই কিন্তু কিছুমান কথাত গুৰুত্ব ৰাখিলে এই ভাইৰাছ ইনফেকচনৰ পৰা বাচিব পাৰি সেইকেইটা হৈছে খেজুৰৰ ফল খাব নালাগে গছৰ পৰা সৰি পৰা যিকোনো ফল কেতিয়াও খাব নালাগে আৰু যদি কোনোবা নিপা ভাইৰাছৰ ৰোগী বুলি চিনাক্ত কৰা হয় তেওঁৰ পৰা দূৰত্ব বজাই ৰখাটো উচিত আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে গাহৰি আৰু বাদুলিৰ ফলত এই নিপা ভাইৰাছ দ্ৰুতগতিত বিয়পি পৰে গতিকে এই দুটা প্ৰাণীৰ পৰা সকলোৱে আঁতৰত থাকিব আপুনি এতিয়া নিপা ভাইৰাছৰ বিষয়ে সকলো কথা গম পালে এতিয়া আপুনি আপোনাৰ সকলো বন্ধুলৈকে এই নিপা ভাইৰাছৰ বিষয়ে জনাই দিয়ক ধন্যবাদ